নমস্কাৰ বন্ধুসকল, মই বিতুপন বৰাগোহাঁই আপোনালোকক মোৰ চেনেল বিতুপন ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই আপোনালোকৰ আগত এই গাৰ্ডেনিং টুলৰ এটা পেকেজ আনবক্স কৰিবলৈ আহিছোঁ। এইটো ফ্লিপকাৰ্টৰ পৰা আহিছে। ইয়াত লিখা আছে 3 পিচ গাৰ্ডেনিং টুল, 3টা কম্বো পেকেট আছে যে, আৰু প্ৰাইচটো হৈছে 414 টকা, মাত্ৰ 414 টকা। কিন্তু যদিও এইটো পেকেট ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ দিছোঁ, ফ্লিপকাৰ্টৰ পৰা আহিছে, তথাপিতো ইয়াত কোনো ফ্লিপকাৰ্টৰ লগো বা চিম্বল একো নাই, কাৰণ এইটো ফ্লিপকাৰ্ট এচিয়ৰ্ড নহয় বস্তুটো। এতিয়া মই আনবক্সিং কৰিব লৈছোঁ আপোনালোকৰ আগত এই পেকেজটো। ফটোত দেখিবলৈতো ভাল লাগিছে অৰ্ডাৰ দিওঁতে। এতিয়া পেকেটৰ ভিতৰত বা কেনেকুৱা থাকে চাওঁ আহক। পেকেটটো খুলি চাইছোঁ, এয়া প্ৰথম পিচটো, ফাৰ্ষ্ট পিচ, এইটো ছেকেণ্ড পিচ কেঁচি, আৰু এইটো থাৰ্ড পিচ। 3টা পিচে আছে যে ফটোখনতো, কিন্তু তথাপিতো ভিতৰত কিবা আছে নেকি চাওঁ। একো নাই বাৰু ভিতৰত। আৰু এইখন ওপৰত কাগজ ষ্টিকাৰ লগাই থোৱা আছে। এইটো দেখিবলৈতো ভাল লাগিছোঁ। এইটো হাৰ্ড মেটেলটো ভাল কামত দিব। আৰু এখন গাৰ্ডেনিং চিজাৰ, এখন কেঁচি ফুল বা ডাল বা এনেকুৱা কিবা সৰু সুৰা পাতলা বস্তুবোৰ কাটিবলৈ। আমি ডাঙৰ ডালবোৰ সাধাৰণতে এইখনতে নাকাটো, আমি সৰু সুৰা ডাল বা ফুল এইবোৰে কাটো এখনে। এই কাগজখনটো ধুনীয়াকৈ কাটিছে বাৰু। এতিয়া এইটো থাৰ্ড পিচটো, এইটো হৈছে প্ৰুনিং কাটাৰ। এইটো আমাৰ মিডিয়াম চাইজৰ ডাল বা অকণমান শকত ডাল, 1 ইঞ্চি বা 1.5 ইঞ্চি ডাললৈকে কাটিব পৰা যায়। গছৰ ডাল হওক বা ফুল গছৰ ডাল হওক বা এনেকুৱা কিবা ডাল কাটিব পৰা যায়। ইয়াতে ধৰিবলৈ সুবিধা হ'বৰ কাৰণে এটা ৰছীও দিছে, আৰু এই ক্লিপ এটাৰ লগত আছে। এইটো খুলি থোৱা আছে বাৰু, মই এতিয়া লগাই আহিবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো এটা লক, এইটো চাওক, এইটো বহুত ধুনীয়া ছিষ্টেম এটা দিছে, বহুত ধুনীয়া মানে ফেচিলিটি এটা দিছে। এইটো লক এনেই জেনেৰেলি আমি যিবোৰ হাৰ্ডৱেৰ ষ্ট'ৰত আগতে কিনিব পৰা সেইবোৰত এই লকটো নাথাকে, ইয়াত মেনুৱেল লক এটা থাকে আগতে, কিন্তু এইটো হৈছে অট'মেটিক লক। এইটো হৈছে অট'মেটিক লক এটা। এইটো জাষ্ট অকণমান হেঁচি প্ৰেছ কৰি দিলে খুলি যায় বা বন্ধ হৈ যায়। এইখন দেখাততো ধাৰ যেনে লাগিছে, কাটি চাওঁচোন কিবা এটা, ৰ'ব কাটি চাওঁ। ঠিকে আছে ধাৰটো, মই পাতলা ডাল কাটিছোঁ, কিন্তু তথাপিতো আজি ট্ৰাই কাৰণে। কিন্তু পিছলৈ দেখা যাওক কিমান ডাঙৰলৈকে ডাল কাটিব পৰা যায়। কিন্তু নিয়মমতে 1 ইঞ্চি বা 1.5 ইঞ্চি ডাল কাটিব পৰা যায়। আৰু এটা প্ৰাইমেৰী ৰুল, সদায় ইউজ কৰাৰ পিছত চফা কৰিব লাগে। আৰু এইটো মই ছেফটি লকটো লগাই দিলোঁ। এইটো হৈছে মোৰ 3 পিচ ইনষ্ট্ৰুমেণ্ট বা 3 পিচ গাৰ্ডেনিং টুল। আৰু এইকেইটা হৈছে মোৰ হেঙিং পট। মই এইকেইটাও ফ্লিপকাৰ্টৰ পৰাই যথেষ্ট কম দামত লৈছিলোঁ। ইয়াৰ লিংককেইটা মই তলত দি দিম বাৰু। আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায়। মই বিতুপন বৰাগোহাঁই ফ্ৰম বিতুপনছ ৱৰ্ল্ড।